নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে চেনেলটি আৰু আপোনালোকৰ মোবাইলৰ ফোনৰ ডায়াল কিপেডখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। আৰু প্ৰথমতে এই এপছটো ইনষ্টল কৰি লওক প্লে ষ্ট'ৰৰ পৰা। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই গৈ থাকক। মই যেনেকৈ আপোনালোকক ৰঙা চিন দেখুৱাই গৈ থাকিম, আপোনালোকে তেনেকৈ কৰিলে আপোনালোকৰ মোবাইলৰ ফোনৰ কিপেডখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব আৰু ফোন অহাটো মানে সকলোবিলাক দেখি যাব। আপোনালোকে আগলৈ ভিডিঅ'টো চাই গৈ থাকক। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো আগলৈ চাই গৈ থাকক, সকলোবিলাক বুজি পাব আপোনালোকে।